অফিচলৈ নগলি নেকি? নগলো ফাঁকি দিলোঁ অফিচত গা বেয়া বুলি। কিয়? তোৰ দেখোন গা ভালেই। তই নুবুজিবি অ', ভেলেণ্টাইন ডে আহি আছে। বয়ফ্ৰেণ্ড এটাও পতাব পৰা নাই, সেইকাৰণে আজি গোটেই দিনটো এইবোৰতে চেনি খাই আছো। কোনটো পতে পতিব আৰু যা। কলনী বজাত শাক বিচৰাৰ দৰে এইবোৰত ল'ৰা বিচাৰি থাকিলে পেট নচলে। ৰুম ভাড়া 3 মাহেই হ'ল, দিব পৰা নাই। দি দিম যা, দামী মুৰ্গা এটা পতাই লওঁ, তাৰপাছত গোটেইবোৰ ধাৰ মাৰি দিম। এইবাৰ তোক ভগৱানে চকু মেলি চালেই হ'ল আৰু। হেল্ল' হেল্ল' কোনে কৈছে? মই অজিতে ক'লোঁ। অ' তুমি যে ফোন কৰিবা বুলি মই ভবাই নাছিলোঁ। ব্যস্ত হৈ আছা নেকি? কথা পাতিম ভাবিছিলোঁ। অ' কোৱা মই ফ্ৰীয়ে আছোঁ। অথনি কি ক'ব খুজিছিলা কোৱাচোন এতিয়া। অ' শুনা না, কোৱা। তোমাক কথা এটা সোধাই হোৱা নাই নহয়। কি কথানো কোৱাচোন। তুমি মানে কিহৰ বিজনেছ কৰানো? মাছৰ আকৌ, গোটেই উজান বজাৰত মোক চিনি পায়। আমাৰ ঘৰুৱা বিজনেছ যে। হে ভগৱান, মোৰ বৰশীত এবাৰ ভাল মাছ উঠিছে। ভেলেণ্টাইনত হেল্ল' চকু মেলি চাবা হেল্ল' আৰু। শুনিছানে? অ' হেল্ল'। একো কোৱা নাই যে। অ' শুনি আছোঁ। কোৱা আকৌ কিবা। তোমাৰ মাতটো মানে ইমান ধুনীয়া। হ'ব এতিয়া ৰাখোঁ হা, ৰাতি আকৌ পাতিম, তেতিয়া শুনা মোৰ মাতটো। অ' ঠিক আছে। ফোনটো ৰাখোঁনে? বাই। বাই বাই। য়েছ, এইবাৰ মোক কোনে পায় আৰু। আহক ভেলেণ্টাইন ডে। গোটেই দিনটো তই ৰুমতে আছিলি, হা? একোটা বনাব পৰা নাই। ইমান ভোক লাগিছে মোৰ। এই বাদ দেও বনাই খাবলৈ, কি খাবি ক, মই অৰ্ডাৰ দি দিম। অৰ্ডাৰ দিবলৈ তোৰ হাতত পইচা থাকে, ৰুম ভাড়াকেইটা দিব সময়তো পইচা নাথাকে ন। থাকিব, এইবাৰ মোৰ বৰশীত ইলিচ মাছ লাগিছে। এতিয়া খিৰুৱাৰহে কথা। তোৰ বৰশীত ইলিচ মাছে উঠক বা ভকুৱা মাছে উঠক, তাত মোৰ ক'ব লগা একো নাই। খালি এইবাৰ ৰুম ভাড়াটো টাইম মতে দিবি বুলি আশা থাকিল। সেই দিম অ', এইবাৰ মোৰ বৰশীত যিটো মাছ উঠিছে সেইটো উজান বজাৰত চবেই চিনি পায়, গম পাইছ? খানদানী মাছৰ বিজনেছমেন হয়। বাদ দে, যি কৰে কৰে। খালি পাছত চাবি বোলে মাছ বেপাৰীহে ওলালগৈ। এনেও আজিকালি কওঁতেতো চবেই বিজনেছ কৰোঁ বুলিয়ে কয়, পিছতহে গম পোৱা যায় কি কৰে। হ'ব, মোৰ চকুত ঘূৰাই মোতা নাই নহয়, মই মানুহ চিনি নাপাবলৈ। মোক কথা শিকাবলৈ আহে। তোৰ আকৌ গা বেয়া হ'ল নেকি আজি? মই অফিচ বাদ দিলোঁ ভাই, মোৰ আজিৰ পৰা টাইম নাই, মই বয়ফ্ৰেণ্ডক টাইম দিব লাগিব। টাইম নাই মানে? এইবাৰ আকৌ তোক মাছ বেচিব লগোৱা নাইতো। তই কি বুজিবি? আজি 7 ফেব্ৰুৱাৰী, ৰ'জ ডে, তাৰ পাছত চকলেট ডে, টেডি ডে, প্ৰমিছ ডে, হাগ ডে, কিছ ডে আৰু একেবাৰে শেষত ভেলেণ্টাইন ডে। 15 ফেব্ৰুৱাৰীত কি আছে জাননে? কি আছে 15 ফেব্ৰুৱাৰীত? 14 ফেব্ৰুৱাৰী তোৰ দিন, মানে তোৰ ভেলে লেলে, আৰু সেইদিনাখনে ৰাতিপুৱা তই ৰুম ভাড়াকেইটাত দিবি, নহ'লে 15 তাৰিখে কি আছে মই তোক ভালকৈ বুজাই দিম। এইজনী অকল ভাড়াতে লাগি থাকে, কাম নাই আৰু। হেল্ল'। হেল্ল'। ক'ত আছানো? মই উজান বজাৰৰ পৰা গৈ আছোঁ। হেৰি, মই ক'লৈকে যামনো? এছকেলে আহা আকৌ। অ' এছকে ন? আহা। ঠিক আছে, তুমি আহা, অ', ময়ো গৈ আছোঁ দেই। আহা। অ'। শুনিছানে? কোৱা। মই দিয়া বস্তুবোৰ ভালকে ৰাখিছানে? অ' শুনা না, কোৱাচোন। তোমাক যেতিয়াই মিছ কৰোঁ ন, তুমি দিয়া চকলেটটো অকণমানকৈ খাই থাকোঁ। হয় নেকি? আৰু মই দিয়া বস্তুবোৰ? অ' বস্তুবোৰ ভালে আছেনে? ভালকে থবা। তুমি দিয়া বস্তুবোৰ মই আলমাৰিটোত ভৰাই থৈ দিছোঁ। ভালকে থবা। কি ঠিকান, কাৰোবাৰ বেয়া নজৰ লাগিব পাৰে নহয়। নালাগে দিয়া। আজি সোনকালে লগ কৰিবলৈ আহিবা। এইজনী মানে। হেল্ল', শুনিছানে? অ' কোৱাচোন। মোৰ এতিয়া কাম আহিছে জানা? অ' হয় নি? অ' ঠিক আছে দিয়া। এতিয়া ৰাখোঁ, পাছত মই আকৌ ফোন কৰিম। অ' পিছত পাতিম। টেক কেয়াৰ, লাভ ইউ। লাভ ইউ টু। মই ফোনটো কাটো। ঐ, মোৰ নজৰ বেয়া নহয়, মোৰ মুখখনহে বেয়া, যি কওঁ সেইটো হৈ যায়। আৰু তাতে আজি তোৰ ভেলে লেলে আছে নহয়, ৰুম ভাড়াকেইটা সময়ত দিবি। দি দিম দে, এমাহৰ বেছিকৈ দি দিম। আগতে তাক লগ কৰি আহি লওঁ ৰ, এই চবৰ পৰা শান্তি নাই আৰু।
কি হ'ল ৰাতি নাহিলি যে কালি ভেলেলেলে বৰ ভালকে পাতিলি যেন পালো ঐ কি হ'ল মোৰতো ক'বলৈয়ে লাজ লাগিছে অ তই ঠিকেই কৈছিলি সি সঁচাকৈয়ে মাছ বেপাৰী হয় কালি তাক মই ছাৰপ্ৰাইজ দিম বুলি বজাৰলৈ গৈছিলোঁ আৰু গৈ দেখিলোঁ সি সঁচাকৈয়ে মাছ বেচি আছিলে খালি হাতে আহিলি যে হাতত ইলিচ মাছটো লৈ আহিব লাগিছিলে লাজতে মই কালি লগৰ এজনী ৰুমতে থাকিলোঁ মই এতিয়া কি কৰোঁ বাৰু তই একো কৰিব নালাগে আজি যি কৰিম মই কৰিম তই এটা কাম কৰচোন ঘূৰি দেচোন কিয় একো নহয় তই ঘূৰি দেচোন দে ঘূৰি দে এনেকে বাছ ৰখি থাক আজি 15 ফেব্ৰুৱাৰী কিক ডে হয় চাল ভেলেলে মানিবলৈ আহিছ ৰুম ভাড়া দিব নোৱাৰ